হেই মাছৰ পেটুকাটো আনা অ হেই সপোনৰ সৰিহ লাগি গৈছে বতাহত উৰি উৰি যায় বাইদেউ কি হৈছে তুমি গান গাইছা যে ভাই দেখা পোৱা নাই নেকি এইবাৰ বাগানত সৰিহ খেতি ভাল হৈছে এইবাৰতো তেল নিকিনিলেই হ'ব ভাল হৈছে বাইদেউ এইবাৰ তেল কিনাৰ কোনো দৰকাৰ নাই এইবাৰ আলুৰ চপ বনাই বনাই খাব পৰা যাব এইবোৰতো খামেই তুমি বজাৰত গৈছিলা কি কিনি আনিলা বাইদেউ আৰে অ বাইদেউ বজাৰৰ পৰা ৰৌ মাছ কিনি আনিছো ভাল কৰিছ আজি এই সৰিহ দি মাছ বনাব লাগিব বাইদেউ তাজা তাজা সৰিহ আৰু তাজা তাজা মাছ তুমি কিমান টকাৰ মাছ আনিলা বাইদেউ মাছৰ দাম বাঢ়ি গৈছে 200 টকাৰ বেছি আছিল মই 180 টকাত আনিলোঁ এতিয়া তুমি ঘৰত যোৱা মাছবোৰ ধুই কাটি বেছি ৰেডি কৰি ৰাখিবা মই সৰিহলৈ গৈ আছো হ'ব বাইদেউ কিন্তু দাটো ক'ত থৈ দিছা ৰন্ধা ঘৰতে থৈ দিছো হ'ব বাইদেউ মই আহিছো A few moments later. ঐ ভাই ক'ত আছ তই মাছ কাটা হোৱা নাই নেকি বাইদেউ এইদিকে চোৱা মই গছৰ তলত বহি আছো মাছ কাটা মোৰ হৈ গ'ল ক'ত থৈ দিছ মাছবোৰ বাইদেউ আৰে অ বাইদেউ মাছবোৰ ৰেকৰ ওপৰত আছে ঠিক আছে মই লৈ ল'ম কাটিবোৰ কৰি লওঁ বাইদেউ মাছটো কিহৰ লগত বনাবা আলুৰ লগত বনাম তাৰ লগতে পিয়াজ নহৰু আদাবোৰ দিব লাগিব বাইদেউ আৰে অ বাইদেউ তুমি জলদি জলদি বনোৱা মোৰ ভোক লাগি গৈছে A few moments later. হাই ভাই টোপনি গলি নেকি বাইদেউ যোৱা নাই ভোক লাগিছে কাৰণে পেটটো বিষাইছে মোৰ বনোৱা হৈ গৈছে বাইদেউ মছলাবোৰ দিলানে নাই মছলা দিলেহে মোৰ খাই ভাল লাগে ভাই মছলা দিলো খাই লহি আহ হেই মাছৰ পেটুকাটো আনা অ আজি খাম আমি দুজন মিলি অ হেই মাছৰ পেটুকাটো আনা অ আমি খাম আজি মিলি দুজনে অ হেই আপাহত তুহুতে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাইছ তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিবি আৰু কমেণ্টবোৰ কৰিবি ভাল ভাল কৰিবি দেই